বিহু বিহুতি বিহু আমাৰ তিনিটি কাতি বিহু কঙালী মাঘ বিহু ভোগালী এই বহাগতে ধেমালি কৰোঁ হেৰা নাচনি বিহু বিহু বিহুতি বিহু আমাৰ তিনিটি কাতি বিহু কঙালী মাঘ বিহু ভোগালী বহাগতে ধেমালি কৰোঁ। ভোগালী বিহু আমাৰ এতিয়া ভালেই লাগিছে, সকলোৱে নাচ বাগ কৰিছে আৰু মানে কাম বনো হৈছে তাৰ মাজতো। তাৰপৰা আকৌ বোৱাৰী ছোৱালী মানে সকলো এতিয়া নাচ বাগ কৰিছে আৰু ৰং ৰহস্য কৰি ভালেই লাগিছে আমাৰো। পিঠা পনা মানে সকলোবোৰ মানে আয়োজন কৰা হৈছে এতিয়া পিঠা পনা এতিয়া ধৰি লওক তিল পিঠা, বৰ পিঠা, হেঁচা পিঠা, তাৰপৰা আকৌ লছ কৰা, পকা মিঠৈ, ঘিলা পিঠা, তাৰপৰা আকৌ এইবোৰ পানী পিঠা, তেনেকৈ আৰু মানে বনাম আৰু আলু কচু যি য'ত হয় সেইবিলাক। যোৱা বছৰতো আমি একো কৰিব নোৱাৰিলোঁ, তেতিয়া বহুত দুখৰ কাহিনী। এতিয়া মানে পাই আমাৰ বহুত আনন্দ লাগিছে। এতিয়া মানে নথৈ আনন্দ মানে আনন্দৰ কথা এটা মানে ক'বলৈ মানে তাত একে সীমাই নাইকিয়া হৈ আছে আমাৰ।